Hello everyone, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো লেটস ক্ৰেক এক্সাম YouTube চেনেলটোলৈ সো আমি ডিসকাস কৰি আছো Assam GK Seriesৰ টপ 500 প্লাস MCQ Series আমি ইতিমধ্যে 5টা সেশন কমপ্লিট কৰিলো যদি আপোনালোকে চোৱা নাই কমেন্ট ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু আজি আমি ডিসকাস কৰিম অসম বুৰঞ্জীৰ MCQ Series Assam History MCQ আমি ইয়াত ডিসকাস কৰিম সো ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাব আৰু প্ৰথমে আপোনালোকে নিজেই কোৱেশ্চনৰ আনসাৰটো দিবলৈ চেষ্টা কৰিব সো পলম নকৰাকে বলক আজিৰ কোৱেশ্চনটো আলোচনা কৰিম Question number 131 আমি 130 লৈকে কোৱেশ্চন অলৰেডি ডিসকাস কৰিছিলো আৰু 130 নম্বৰ কোৱেশ্চনটো আপোনালোকক কমেন্ট কৰি জনাবলৈ কৈছিলো সো সেই কোৱেশ্চনটো ডিসকাস কৰিলো প্ৰথমে Question number 130 কোৱেশ্চনটো আছিল 2022 চনত অসমৰ কোনজন মহাবীৰৰ 400 সংখ্যক জয়ন্তী সমাৰোহেৰে পালন কৰা হয় এটো অসমৰ প্ৰতিখন স্কুলত বা বেলেগ বেলেগ অনুষ্ঠানত 400 সংখ্যক জয়ন্তী সমাৰোহৰ কাৰণে ৰচনা প্ৰতিযোগিতাও পতা হৈছিল সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ গ লাচিত বৰফুকন অৰ্থাৎ লাচিত বৰফুকনৰ জন্ম জয়ন্তী হিচাপে সমাৰোহেৰে পালন কৰা হৈছিল সো আজিৰ সেশনৰ প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিম আসাম হিষ্ট্ৰী অসমলৈ প্ৰথমতে কোন প্ৰজাতিৰ লোকসকল আহিছিল which species of people first came to Assam ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অষ্ট্ৰিক অৰ্থাৎ অষ্ট্ৰিক লোকসকল অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল অসমলৈ প্ৰথমতে আহিছিল বিশেষজ্ঞসকলৰ মতে অসমলৈ প্ৰথমে আহে অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল সো নেক্সট কোৱেশ্চন আলোচনা কৰিম প্ৰাচীন অসমৰ প্ৰথম ৰজা ৰূপে কাক জনা যায় who is known as the first king of ancient Assam ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ক মহিৰংগ দানৱ প্ৰাচীন অসমৰ প্ৰথম ৰজা ৰূপে কাক জনা যায় মহিৰংগ দানৱক প্ৰাচীন কামৰূপত ৰাজত্ব কৰা কেইজনমান ৰজাক দানৱ অখুৰ অভিধাৰে নামাঙ্কিত কৰা হৈছিল সেই ৰজাসকল আৰ্য ভিন্ন হোৱা বাবে এনে অভিধাৰে বুজোৱা হৈছিল এওঁলোকে মহাভাৰতৰ সো এইখিনি আপোনালোকে এক্সপ্লেনেশনটো আপোনালোকে চাই ল'ব নহলে আকৌ ভিডিওটো ঠিক বেছি দীঘল হৈ যাব সো এটো আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে নম্বৰ 133 ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ 1830 চনত কোনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল হু এমং দা ফলোইং ইন 1830 attempted to organize a confederacy of Assam tribes in order to wrest back the country from the hands of East India Company ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ গ পিয়লি ফুকন এই কোৱেশ্চনটো অলপ দীঘল হ'ব আৰু এনে ধৰণৰ কোৱেশ্চন প্ৰায় অহা দেখা যায় এনে ধৰণৰ প্ৰায় আজিকালি কোৱেশ্চন আহিবলৈ দেখা পোৱা যায় কোৱেশ্চন নম্বৰ 134 তলৰ কোনখন পুৰাণত প্ৰাচীন অসমৰ উল্লেখ আছে which of the following Purans contain reference to ancient Assam মাৰ্কেণ্ডেয়া স্কন্দ নাৰদীয় না বিষ্ণু সো এটো সক এনেকুৱা ধৰণৰ বুলি কৈছো এটো সিলেক্ট দা কোনটো কাৰেক্ট হ'ব মানে তলত দিয়া কোড সমূহ এটো ক মুধনা ড হ'ব লাগিছিল এটো ক নহয় কোড সমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক সিলেক্ট দা কাৰেক্ট আনসাৰ ইউজিং দা কোডস গিভেন বিলো 1 আৰু 4 হয় নে 4 অকল 4 হয় নে 2 3 আৰু 4 হয় নে না 1 2 3 4 গোটেইখিনি হয় সো গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ঘ 1 2 3 4 চাৰিটাই শুদ্ধ হয় অৰ্থাৎ পুৰাণত প্ৰাচীন অসমৰ উল্লেখ কোন আছে এই গোটেইখিনি মাৰ্কেণ্ডেয়া স্কন্দ নাৰদীয় আৰু বিষ্ণু এই গোটেইখিনি পুৰাণত প্ৰাচীন অসমৰ উল্লেখ আছে নেক্সট কোৱেশ্চন মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগ নয়নিক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল নেম দা আহোম monarch to was offered the hands of কুৰংগ নয়নি daughter of জয় সিং দা ৰাজা অফ মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগ নয়নিক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ৰাজেশ্বৰ সিং অৰ্থাৎ মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগ নয়নিক কোনজন ৰজালৈ দিছিল বিয়া ৰাজেশ্বৰ সিংহ ৰজাজনলৈ দিছিল বিয়া নেক্সট কোৱেশ্চন মৰঙী খোৱা গোহাঁই দেশৰ শাসনকৰ্তা আছিল The Morongi Khwa Gohai was the ruler of ইয়াতে হ'ব লাগিছিল দেশডাল মৰঙী খোৱা গোহাঁই কাৰ শাসনকৰ্তা আছিল
ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এইটো অপচনটো অলপ গণ্ডগোল হৈছে সো এইটো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব মৰঙি গতিকে এইটো মনত থবলৈ একেবাৰে ইজি মৰঙিৰ পৰা মৰঙি খোৱা গোহাঁই নেক্সট কোৱেশ্চন আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোন আহোম ৰজাই কৰিছিল which Ahom monarchs hoped to make the Ahom kingdom an important power in India ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ৰুদ্ৰসিংহ গ আহোম ৰজা ৰুদ্ৰসিংহই সমগ্ৰ আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কৰিছিল নেক্সট কোৱেশ্চন আলোচনা কৰিম 138 নম্বৰ এইটো ইয়াত ডেছ হ'ব লাগিছিলে কিমান চনত অৰ্থাৎ কিমান চনত অসমক বংগৰ পৰা পৃথক কৰি এজন চিফ কমিশনাৰৰ অধীনলৈ অনা হয় Assam was separated from Bengal and was put under a chief commissioner in the year. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ক 1874 চনত অসমক বংগৰ পৰা পৃথক কৰি চিফ কমিশনাৰৰ অধীনলৈ অনা হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল During the Moamoria revolt when the Moamorias occupied Rangpur who shifted the Ahom headquarters to Jorhat ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ক পূৰ্ণানন্দ বুঢ়াগোহাঁই অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল নেক্সট কোৱেশ্চন 139 question আহোমৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন হু was the বৰপাত্ৰ গোহাঁই of Assam ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ক কনচেং বৰপাত্ৰ গোহাঁই নেক্সট question number 140 কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল which was the founder of Koch dynasty ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ গ বিশ্ব সিং অৰ্থাৎ কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল বিশ্ব সিং Next question. Here question number 141 হ'ব কোচ মুদ্ৰাবোৰক ডেছ নামেৰে জনা গৈছিল the Koch coins were known as ডেছ নাৰায়ণী এইটো হ'ব নাৰায়ণী অৰ্থাৎ কোচ মুদ্ৰাবোৰক নাৰায়ণী নামেৰে জনা গৈছিল নেক্সট question কোনজন আহোম স্বৰ্গদেউ বামুণী কোঁৱৰ নামে জনাজাত এইটো 142 হ'ব কোনজন আহোম স্বৰ্গদেউ বামুণী কোঁৱৰ নামে জনাজাত which Ahom king is known as বামুণী কোঁৱৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চুডাংফা আহোম স্বৰ্গদেউ বামুণী কোঁৱৰ নামেৰে জনাজাত আহোম স্বৰ্গদেউ চুডাংফা 1997 চনত ৰাজপাটত বহে জীৱনৰ আদি চোৱা সময় এক ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হোৱা বাবে অসম বুৰঞ্জীত তেওঁ বামুণী কোঁৱৰ নামেৰে প্ৰখ্যাত গতিকে চুডাংফা বামুণী কোঁৱৰ বুলি কোনজন আহোম স্বৰ্গদেউ জনা যায় বুলি ক'লে মানে কোন হ'ব চুডাংফা গতিকে এইটো মনত থব আপোনালোকে question number 143 হ'ব এইটো কোচ ৰজা ৰঘুদেৱৰ জীয়াৰী ৰাজকুমাৰী মঙ্গলদৈক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল কোচ ৰজা ৰঘুদেৱৰ জীয়াৰী ৰাজকুমাৰী মঙ্গলদৈক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল Princess Mangaldoy, the daughter of Koch King Raghudev, was married to which Ahom king? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ গ প্ৰতাপ সিং জনশ্ৰুতি অনুসৰি 1608 চনত কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ কন্যা মঙ্গলা দেৱী বা মঙ্গলা কুঁৱৰী কোনো মতে মঙ্গলা দেহী বুলিও জনা যায় আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ ইয়াতে চাই লওক প্ৰতাপ সিংহ আহোম ৰজা প্ৰতাপ সিংহৰ আন এটা নাম কি হয় চুচেংচা বুলি ক'লে মানে কাক জনা যায় প্ৰতাপ সিংহৰ হতে বিবাহ হৈছিল যি দুখৰ ঠাইত এই বিবাহ সম্পন্ন হৈছিল কোচ কন্যা মঙ্গলা দেৱীৰ নামেৰে সেই ঠাইৰ নাম হৈ গ'লকে মঙ্গলদৈ সো মঙ্গলদৈ নামটো কেলে হৈছিল কোচ কন্যা মঙ্গলা দেৱীৰ নামেৰে এই ঠাইখনৰ নাম কি হৈ গ'লকে মঙ্গলদৈ সো নেক্সট কোৱেশ্চন আলোচনা কৰিম আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল The Ahoms entered Assam through which route?
ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ খ পাটকাইগিৰি পথ পাটকাই পাছ অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ আগভাগত দক্ষিণ চীনৰ মুংমংলুং অৰ্থাৎ বা মৌলুং নামৰ ৰাজ্যখনৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এই দল পাটকাইত উপস্থিত হয়হি চুকাফাই 1228 চনত 15 আঘোণ 1150 হক পাটকাই পৰ্বত পাৰ হৈ 1229 চনত 16 আঘোণ 1151 হক নিজকে ৰাজ পাতে আৰু আহোম ৰাজত্বৰ পাতনি মেলে 1228 খ্ৰীষ্টাব্দত অসমলৈ প্ৰৱেশ কৰিছিল আৰু 1229হে আহোম ৰাজত্বৰ পাতনি মেলিছিল সো নেক্সট কোৱেশ্চন 144 নহয় তো 145 হ'ব কাৰণ এটা কোৱেশ্চন 140 দুইবাৰ আছিলে সেই কাৰণে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউ আহোম ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চহুমুং অৰ্থাৎ চহুমুঙে প্ৰথমে হিন্দু টাইটেল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন জুঙাল বলহু এজন দেশ বীৰ আছিল জঙ্গাল বলহু was a Tiwa দেশ হিৰো ইয়াৰ শুদ্ধ আনসাৰটো টিৱাই হয় এই কোৱেশ্চনটো জুঙাল বলহু কৰ বীৰ আছিল টিৱা 47 খাসপুৰ দেশ ৰাজধানী আছিল খাসপুৰ was the capital of the খাসপুৰ কৰ ৰাজধানী আছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ক কছাৰীসকলৰ ৰাজধানী আছিল খাসপুৰ কাছাৰ জিলাৰ হদৰ হিলছৰৰ উত্তৰ পূবে উদৰবন্দ অঞ্চলত অৱস্থিত কছাৰীসকলৰ শেষ ৰাজধানী খাসপুৰ আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল হোৱাট was the shape of the আহোম coins অষ্টভুজীয় আহোম কোৱেশ্চন নম্বৰ 149 হয় এটো কোৱেশ্চন নম্বৰ 149 যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত কিমান চনত খন্দা হৈছিল দ্য ৰিভাৰ ভোগদৈ that flows through the town of Jorhat was dug at the behest of Premier Purnananda Buragohai in the year. Option number খ 1795 1795 চনত খন্দোৱা হৈছিল এই চাই লব এক্সপ্লেনেশন হ'ব আপোনালোকে চাই লব নহলে ভিডিওটো বহুত দীঘল হৈ যাব এইটো হ'ব কোৱেশ্চন নম্বৰ 150 ডুবি নামৰ পলি কোন ৰজাৰ দিনত খুদিত হৈছিল ইন দ্য ৰিন অফ হুইচ কিং was the ডুবি কপাৰ প্লেট engraved সো এইটোই কোৱেশ্চন লাষ্ট কোৱেশ্চন হয় আমি টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিছো গতিকে আপোনালোকে এই কোৱেশ্চনৰ আনসাৰটো 150 নম্বৰ কোৱেশ্চনৰ আনসাৰটো আপোনালোকে কমেন্ট বক্সত জনাব যদি আপোনালোকে জানে যদি নাজানে মই নেক্সট সেশনত ডিসকাস কৰিম এই কোৱেশ্চনৰ আনসাৰটো গতিকে আপোনালোকে 20 ভিডিওত কিমান পালে আপোনালোকে কমেন্ট বক্সত জনাব সো এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লেটস ক্ৰেক এক্সাম